Hello guys, welcome back to my YouTube channel Mridu blog. আজি আমি গৈ আছো গুৱাহাটী প্ৰেছ ক্লাবত মোৰ দেউতাৰ এখন নতুন কিতাপ উন্মোচনী হ'ব গৈ আছে গতিকে তাত যাম এতিয়া আমি গাড়ী লৈ কেনে ওলাইছো লগত দেউতা বহিব তেনেহ'লে ব্লগ আজিৰ এই সৰু সমূহ ব্লগটো আৰম্ভ কৰোঁ আৰু যদি চাই ভাল লাগে আপোনালোকৰ লাইক শ্বেয়াৰ এটা কৰি দিব আৰু কমেণ্টটো কৰি দিব কি টপিকৰ ওপৰত ভিডিঅ' বনাব লাগে তেনেহ'লে ব্লগ যাত্ৰা আৰম্ভ কৰোঁ। ট্ৰেকৱেল পাব্লিকেশ্যনৰ সাহিত্য বঁটা প্ৰাপক সাহিত্যিকসকল ক্ৰমে সত্যদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ বিনীতা বৰা দেৱ চৌধুৰী, নিৰ্মলহলৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভূপেশ শৰ্মানী, তেখেত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতিসম্পন্ন আচলতে সংগীত শিল্পী আৰু তেখেতৰ আজিৰ উন্মোচিত হ'বলগীয়া গ্ৰন্থখন হৈছে তেখেতৰ মই এটা বাক্য দিছিলোঁ বাস্তৱ জীৱনৰ জ্বলন্ত দলিল বুলি। আজি চৌধুৰী তেখেতৰ উন্মোচিত হ'বলগীয়া গ্ৰন্থখন হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনা কীৰ্তন ঘোষাৰ গদ্যানুবাদ কথা কীৰ্তন। ইয়াৰ পিছতে তাৰ যিটো আপোনাৰ মূল্যটোৰ কথাটো খুব এটা ভাষা অন্য ভাষাৰ মানুহে তেতিয়াহে আঁকোৱালি লয় যদিহে তাত অত্যন্ত আপোনাৰ সৃষ্টি হয়। আপোনালোকে জানে যে বাংলা ভাষা বঙালী ভাষা আৰু অসমীয়া ভাষাৰ মাজত এই ভাষাটো কোৱা সম্পৰ্কীয় কথা নাইবা ভাষাটোৰ মাজত এটা অলপ মানুহখিনিৰ মাজত জানো, কিন্তু অসমীয়া মানুহে কিন্তু অতি শ্ৰদ্ধাৰে বাংলা ভাষাটো চৰ্চা কৰিছে। বাংলা ভাষাৰ কিতাপ পঢ়া ৰবীন্দ্ৰনাথৰ হওক বিমল মিত্ৰৰ বা আগৰ যিখিনি একেবাৰে বিখ্যাত সাহিত্যিক বংকিম চন্দ্ৰৰ এইবিলাক কিতাপ আমাৰ অসমীয়া মানুহে সাংঘাতিক ধৰণে এটা সময়ত পঢ়িছিল বা পঢ়াৰ কাৰণটো হ'ল এইবিলাক গুণগত দিশৰ পৰা অত্যন্ত উন্নত। গতিকে আমাৰ অসমীয়া সাহিত্য আৰু চুলীয়াপাৰা গাঁৱত তেখেতৰ ঘৰ। মাননীয় পাঠকজনক এখন ফুলাম গামোচা আৰু এখন চেলেং চাবলৈ সম্বৰ্ধনা জ্ঞাপন কৰিব। ডক্টৰ প্ৰীতি শৰ্মা নাতিনী।
কৰিছিলোঁ মনৰ অনুভৱবোৰ মোৰ মনৰ এই আৱেগ অনুভূতি উত্তেজনাবোৰৰ পৰা জাগি উঠা চিন্তাবোৰ লিখি প্ৰকাশ মোৰ কিতাপখন আছিলে কথা কীৰ্তন ময়ো কৈছোঁ আৰু মহাপুৰুষ গুৰুজনাৰ কীৰ্তন প্ৰভাৱত গদ্য ৰূপান্তৰ কৰিছোঁ ইয়াত কেনেকৈ কৈছে নাজানো মই নিশ্চয় কৰাৰ মাজত গদ্যৰ ফলত প্ৰায় মানে বুজি নাপাব চিন্তা কৰি পুৰণা অতিমাৰী সময়ত বহুত বহি থকা সময়ত অধ্যয়ন কৰিছিলোঁ কীৰ্তন প্ৰভাৱত আৰু অকল কীৰ্তন প্ৰভাৱ নহয় বিভিন্ন ধৰ্ম অধ্যয়ন কৰি মই চিন্তা কৰিলোঁ যে এই কীৰ্তন প্ৰভাৱখন অসমীয়া গদ্যসকল ৰূপান্তৰ কৰিব পৰা যায় সেই কৰি মই আমি অন্তিম পৰ্যায়লৈ গাইজ আপোনালোকে গম পালে আজি মোৰ ভিডিঅ'টো চাই প্ৰেছ ক্লাবত মোৰ দেউতাৰ কিতাপখন উন্মোচনী কৰা হ'ল এইখনে সেইখন কিতাপ আপোনাৰ কথা কীৰ্তন আপোনালোকে এইখন কিতাপ ল'ব পাৰে আপোনাৰ ইয়াতে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি কীৰ্তন ঘোষাক গদ্যানুৰূপ দি এই কথা কীৰ্তন কিতাপখনি লিখি উলিয়াইছে মোৰ দেউতাই আপোনালোকক যদি লাগে তেনেহ'লে মোক ফোন কৰিব পাৰে আৰু কিছুদিন পিছত আপোনালোকে ইয়াত মানে সকলো ঠাইতে এই কিতাপখন পাই যাব আপোনালোকৰ মানে কীৰ্তন ঘোষাৰ এটা গদ্যত ৰূপান্তৰিত কৰি কিতাপখন বনাইছে বা লিখিছে দেউতাই গতিকে এইখন কিতাপ কথা কীৰ্তন যদি আপোনালোকৰ পঢ়িব ইচ্ছা আছে তেনেহ'লে মোক কণ্টেক্ট কৰিব মোৰ ফোন নম্বৰটো তলত দি দিম মোক হোৱাটছএপ কৰি দিলেও হ'ব আৰু এই কিতাপখন আপোনাৰ সাজি উলিয়াইছে আপোনাৰ টেকন' ইট পাব্লিচাৰে গতিকে এইখিনিয়ে আছিল আজি মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি দিব আজি প্ৰথমবাৰ কাৰণে মই গুৱাহাটী প্ৰেছ ক্লাবত গ'লোঁ ইয়াৰ আগতে প্ৰেছ ক্লাবত যোৱা নাছিল ভাল লাগিল গৈ ধুনীয়া মানে আপোনাৰ পৰিৱেশ ধুনীয়া লাগিল গৈ তাত প্ৰেছ ক্লাবত বিশেষ আৰু একো নকওঁ আজিৰ এই ভিডিঅ'টো মোৰ ইমানেই যদি ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আজিলৈ বাই বাই গুড নাইট গুড ডে